So আজিৰ ব্লগত অলপ ধামাকা হ'ব গৈ আছে, আপোনালোকে চাই থাকক। So let's go. So finally আমি গাইস পাঁচবাৰটো পাই গ'লো অলৰেডি। So এই মুহূৰ্তত মই আছোঁ ফৰেইন কাণ্ট্ৰিত। হেল্ল' আসসালামু আলাইকুম, নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। তো এই মুহূৰ্তত আছোঁ মই হাইৱেৰ লগত, সেইকাৰণে মই হেলমেট পিন্ধি আছোঁ, ছেফটি জৰুৰী হয়। এতিয়া যাই আছোঁ বৰপেটালৈ, তাৰে পৰা যাম পাটবাউচি। চ' আজিৰ ব্লগত অলপ ধামাকা হ'ব গৈ আছে, আপোনালোকে চাই থাকক। চ' লেটছ গো। চ' ফাইনেলি আমি গাইস পাঁচবাৰটো পাই গ'লো অলৰেডি। ৰিচাৰ্জৰ কাম হৈ গ'ল আৰু বহুত ভাল লাগিল। বহুত জেগাত গ'লোঁ, কেইজনমানৰ আপত্তি আমি ফুলফিল কৰিব নোৱাৰিলোঁ, তেওঁলোকৰ নামটো এণ্ট্ৰি হওক, সেইটো আমি কৰিব নোৱাৰিলোঁ। মানে মোৰ ফ্ৰেণ্ড one and only Habibi, the rock star of the House Beach College territory. He's a very great person I have ever seen in my life. Wait. One cheers to Habibi. মই মানে প্ৰশংসাত একদম মানে ঘামি গ'লোঁ, যি প্ৰশংসা হ'ল মোৰ। তো মই মাত্ৰ আছোঁ পাটবাউচি, আৰু আপোনালোকে এয়া চাব পাৰে পাটবাউচিৰ মানে বজাৰ এইটো। আৰু ইয়াতে মানে এটা গছ দেখি মই আচৰিত হ'লোঁ, বহুত পুৰণা গছ হ'ব চাগে এইটো। এয়া চাওক মানে কিমান ডাঙৰ, বহুত মানে পুৰণা হ'ব চাগে, বেছি গম নাপাওঁ। তো এতিয়া এইখিনিতে আৰু বাকী আপোনালোকে চাই থাকক, লাহে লাহে ধামাকা হ'ব গৈ আছে। চ' এই মুহূৰ্তত মই আছোঁ ফৰেইন কাণ্ট্ৰিত। এয়া আপোনালোকে চাব পাৰে মই ফৰেইন কাণ্ট্ৰিত আছোঁ। ভিউ ফৰেইন কাণ্ট্ৰিত নহয়, এয়া হৈছে কৰাৰকুম ব্ৰিজ। আৰু এয়া চাব পাৰে কৰাৰকুমৰ চাৰিওফালে যি ভিউ, আৰু এয়া হৈছে কৰাৰকুম মানে ব্ৰিজ, বেলেগ এটা মানে ভিউ। সেইকাৰণে ক'লোঁ যে মই ফৰেইন কাণ্ট্ৰিত আছোঁ, মানে ফৰেইন কাণ্ট্ৰি হেন পাই। ত' কালি মানে মোৰ শ্বুট কৰা নহ'ল, কালি অলপ মানে কামৰ কাৰণে শ্বুট কৰা নহ'ল, ডাইৰেক্ট পাটবাউচিৰ পৰা গুচি আহিলোঁ আৰু আজি ব্লগ আৰম্ভ কৰি দিলোঁ। আজি নেক্সট ডে'। চ' আপোনালোকে ভিউৰ আমেজ লওক।